নমস্কাৰ, মোৰ নাম ৰফিকুল হক। মই দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰ। আজি 22 ডিচেম্বৰ। আজিৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষই ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰে। আজিৰ এই বিশেষ দিনটোত ৰাষ্ট্ৰীয় গণিত দিৱসৰ ওপৰত এটি ভিডিঅ' প্ৰস্তুত কৰা হৈছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে গণিত। আমাৰ জীৱন গণিত অবিহনে অনৰ্থক। জীৱনৰ প্ৰতিটো মুহূৰ্ততে গণিতৰ প্ৰয়োগ হয়। আজি গণিত অবিহনে মানৱ সমাজখন কল্পনাই কৰিব নোৱাৰি। গণিত যদি নাথাকিলহেঁতেন পদাৰ্থ বিজ্ঞানৰ সূত্ৰবোৰ ইমান আগবাঢ়ি নগ'লহেঁতেন। চিকিৎসা বিজ্ঞানেও ইমান উন্নতি কৰিব নোৱাৰিলহেঁতেন। আজি আমি দেখা পোৱা ৰবট, ৰকেট, কম্পিউটাৰ আদিবোৰ নাথাকিলহেঁতেন। গণিতৰ বিশাল জগতখনত বিভিন্ন কালখণ্ডত বিচৰণ কৰি ফুৰা বিভিন্ন গণিতজ্ঞ আছে যদিও তাৰে ভিতৰত অন্যতম এগৰাকী মহান গণিতজ্ঞ হ'ল শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ। যিগৰাকী গণিতজ্ঞই আৰ্থিক অনাটনৰ মাজেৰে জীৱন নিৰ্বাহ কৰিও গণিতৰ জগতৰ এনেবোৰ মহান আৱিষ্কাৰ কৰিলে যাৰ ফলস্বৰূপে আজিৰ বিজ্ঞানে ইমান উন্নতি কৰিব পাৰিছে। সমগ্ৰ বিশ্বই 14 মাৰ্চ তাৰিখে বিশ্ব গণিত দিৱস হিচাপে পালন কৰে যদিও আমি ভাৰতীয়সকলে শ্ৰীনিবাস ৰামানুজনক শ্ৰদ্ধাৰে আদৰিবৰ বাবে তেখেতৰ জন্মদিন 22 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰোঁ। 1887 চনত তামিলনাডুৰ ইৰুড গাঁৱত অতি দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালটিত তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম শ্ৰীনিবাস আয়েংগাৰ আৰু মাতৃৰ নাম কুমাৰাতাম্মল। 1889 চনত বসন্ত ৰোগত আক্ৰান্ত হৈ ৰামানুজনৰ আটাইকেইগৰাকী ভাই ভনীৰ মৃত্যু হৈছিল। এই বসন্ত কালৰ পৰা শ্ৰীনিবাস ৰামানুজন ৰক্ষা পাইছিল। তেখেতৰ 3-4 বছৰ বয়সলৈ কথা ক'ব নোৱাৰিছিল। বহুতেইতো ভাবিছিল যে তেখেতে হয়তো আৰু কথা নক'ব, কিন্তু ইমান পলমকৈ মুখৰ মাত ওলোৱা ৰামানুজন আজি বিশ্বৰ বিখ্যাত গণিতজ্ঞৰ ভিতৰত অন্যতম হৈ পৰিল। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা শ্ৰীনিবাস ৰামানুজনৰ জীৱনটোত বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আগবাঢ়িছিল। আৰ্থিক অনাটনৰ বাবেই 7ম শ্ৰেণীত পঢ়ি থাকোঁতেই স্নাতক বৰ্ষৰ ছাত্ৰ ছাত্ৰীক টিউচন কৰিবলগীয়া অৱস্থা হৈছিল। ইয়াতে এটা কথা, ৰামানুজনে গণিতত ইমান কম বয়সতে ইমান গণিত শিকিছিল যে তেওঁ 7ম মানত পঢ়ি থকা ছাত্ৰজনেও স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক গণিত শিকাইছিল। তেখেতে 12 বছৰ বয়সতেই কিউবিক ইকুৱেশ্যন, আৰিথমেটিক ইকুৱেশ্যন, জিঅ'মেট্ৰিক ছিৰিজ আদি গণিতৰ কঠিন দিশসমূহত নিজস্ব চৰ্চা আৰম্ভ কৰিছিল। আনকি তেওঁ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এটা নিজা পদ্ধতি 16 বছৰ বয়সতে আৱিষ্কাৰ কৰিছিল। এইদৰে ৰামানুজনে হাইস্কুলৰ পৰা উচ্চ পৰ্যায়ৰ শিক্ষাৰ বাবে কলেজত নামভৰ্তি কৰিছিল। কিন্তু গণিতত ইমান নিপুণ ৰামানুজন বাকীবোৰ বিষয়ত কেঁচা আছিল। তেওঁ দিনৰ দিনটো কেৱল গণিত আৰু গণিতৰে চৰ্চা কৰিছিল। এনেদৰে থাকোঁতে তেওঁ একাদশ শ্ৰেণীত গণিতৰ বাহিৰে বাকী সকলো বিষয়তে অনুতীৰ্ণ হৈছিল, যাৰ বাবে তেওঁ কলেজ এৰিবলগীয়া হৈছিল। তাৰ পাছত তেওঁ এখন মাদ্ৰাছাত নামভৰ্তি কৰিছিল যদিও গণিতৰ বাহিৰে আনবোৰ বিষয়ত অনুতীৰ্ণ হোৱা বাবে তাতে তেওঁ স্কুলীয়া যি অধ্যয়ন সেয়া সামৰিব লগা হৈছিল। এইফালে আৰ্থিক অনাটনটো আছেই। আৰ্থিক অনাটনে ৰামানুজনক কিন্তু গণিতৰ পৰা দূৰ কৰিব পৰা নাছিল। কাগজৰ অভাৱত চিলেটতে লিখি লিখি গণিত সমাধা কৰিছিল। নতুন নতুন গণিত কৰি গৈছিল, সেয়া মুচিছিল, আকৌ কৰিছিল। অকণমান কাগজ কিনিবলৈ তেখেতৰ ওচৰতো টকা নাছিল। তথাপিও তেওঁ গণিত চৰ্চা এৰা নাছিল। এনেদৰে গণিত আৱিষ্কাৰ কৰি কৰি তেওঁ জীৱনৰ 32টা বছৰত সৰ্বমুঠ 3900 সূত্ৰ সমাধা কৰিছিল। তেতিয়া সময়ৰ বা আজি বহু গণিতজ্ঞই সমাধা কৰিব নোৱাৰা বহু সমস্যা সেই সময়তে সমাধা কৰি থৈ গৈছিল। এয়াই আছিল বিখ্যাত গণিতজ্ঞ ৰামানুজন, শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ। এনেদৰে 1909 চনত জানকী নামৰ এগৰাকী মহিলাৰ সৈতে ৰামানুজনৰ বিবাহ হৈছিল। বিবাহৰ পাছত তেওঁৰ আৰ্থিক অৱস্থা আৰু বেয়াৰ পৰা বেয়ালৈ গতি কৰিছিল। হঠাতে এদিন তেওঁলোকৰ ডিষ্ট্ৰিক্ট কালেক্টৰ শ্ৰী ৰাও ৰামানুজনৰ এই গণিত প্ৰতিভাৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু ৰামানুজনক আৰ্থিক সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱ দিছিল। কিন্তু ৰামানুজনে এই প্ৰস্তাৱ নাকচ কৰি অনুৰোধ কৰিলে যে এই আৰ্থিক সাহায্যৰ সলনি এটা কামৰ ব্যৱস্থা কৰি দিয়ে, যাতে তেওঁ সেই পৰিয়ালটোক ভৰণ পোষণ দিব পাৰে। ইয়াকে শুনি প্ৰফুল্লিত হৈ ডিষ্ট্ৰিক্ট কালেক্টৰৰ আশীৰ্বাদত মাদ্ৰাজ পোৰ্টত ৰামানুজনে এটি সৰু চাকৰি পালে। 1911 চনত ৰামানুজনৰ 17 পৃষ্ঠাৰ জোৰা একে গণিত প্ৰতিবেদন সেই সময়ৰ ভাৰতীয় গণিতজ্ঞসকলৰ ইণ্ডিয়ান মেথেমেটিক্স এছ'চিয়েশ্যনৰ এখন জাৰ্নেলত প্ৰকাশ পালে। তাৰ পাছত 1913 চনত ৰামানুজনক সেই সময়ৰ বিশ্ববিখ্যাত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক G.H. হাৰ্ডিয়ে ইংলেণ্ডলৈ মাতি পঠালে।
আৰু এইদৰে আৰম্ভ হৈছিল ৰামানুজনৰ গণিত চৰ্চাৰ এক নতুন দিগন্ত। ইংলেণ্ডলৈ গৈ ৰামানুজনে প্ৰায় 3 বছৰ কাল গণিত চৰ্চা কৰিছিল আৰু লাহে লাহে বিশ্বৰ বিখ্যাত গণিতজ্ঞসকলৰ মাজত ৰামানুজন বিখ্যাত হৈ পৰিছিল। তেওঁৰ চৰ্চাসমূহ আদৰ পৰা আৰম্ভ কৰিছিল। এই কালছোৱাত 1916 চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীও লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ প্ৰথম ভাৰতীয় হিচাপে ট্ৰিনিটি কলেজৰ ফেলোশ্বিপ পাইছিল। কিন্তু বিদেশৰ মাটিত শ্ৰীনিবাস ৰামানুজন অসুস্থ হৈ পৰিছিল। টিউবাৰকলেছিছ বেমাৰে তেওঁক অসুস্থ কৰি তুলিছিল, যাৰ ফলত 1919 চনত বিশ্বযুদ্ধৰ ঠিক পিছতেই তেওঁ ভাৰতলৈ উভতি আহিবলগীয়া বাধ্য হৈছিল। শেষত এই জনা মহান গণিতজ্ঞৰ মৃত্যু হয় 1920 চনৰ 26 এপ্ৰিল তাৰিখে। ধন্যবাদ।